Hello everyone, আপোনালোক সকলোকে দীপ্তেক আছামলৈ স্বাগতম জনাইছো। লৈ আহিছো আপোনালোকৰ কাৰণে আন এটি নতুন ইন্টাৰেষ্টিং ভিডিও। আমি কেনেকৈ ইউটিউবত এটা ভিডিও আপলোড কৰিব পাৰো। কাৰণ এতিয়া আপোনাৰ 2020 চলি আছে আৰু আগৰ যিবিলাক সিস্টেম আছিল ভিডিও আপলোড কৰা, এবিলাক প্ৰায় চেঞ্জ হৈ গৈছে। এতিয়া নতুনকৈ আপোনাৰ ইউটিউবত ইউটিউব শৰ্ট আহিছে। আপোনালোকে আগতে টিকটকত যেনেকৈ ভিডিও বনাইছিলে, এতিয়া আপোনালোকে ইউটিউবত তেনেকৈ ভিডিও বনাব পাৰিব, শৰ্ট ভিডিও। আৰু আজিৰ ভিডিওটোত মই আপোনালোকক ইউনিক ষ্টাইলত আপোনাৰ 2020ত আপোনালোকে কেনেকৈ এটা ভিডিও ইউটিউবত আপলোড কৰিব পাৰিব গোটেই ডিটেইলছখিনি কৈ আছো। তো বলক দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰোঁ। ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেকুৱা ধৰণৰ ইউটিউব ৰিলেটেড ভিডিও এইটো চেনেলত পাই থাকিব। ভিডিওটো বহুত ইন্টাৰেষ্টিং আৰু ইউনিক হ'ব। আপোনালোকে ভিডিওটো লাষ্টলৈকে চাব, কাৰণ আজিৰ ভিডিওটোত মই আপোনালোকক সকলোখিনি কাম মোবাইলেৰে কৰি দেখাম। আপোনালোকে মোবাইলেৰে ডেছক্ৰিপশ্যন লিখিব পাৰিব, টেগ লগাব পাৰিব, থাম্বনেইল লগাব পাৰিব। তো ভিডিওটো আপোনালোকে চাই ল'লে সকলোখিনি কাম মোবাইলেৰে কৰিব পাৰিব। তো বলক মই এতিয়া মোবাইল স্ক্ৰীনত গৈছোঁ আৰু আপোনালোকক সহজ আৰু সঠিকভাৱে কেনেকৈ এটা ভিডিও ইউটিউবত আপলোড কৰিব পাৰি তাক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে প্ৰথমতে ইউটিউব এপছটো খুলি ল'ব। এপছটো খোলাৰ পিছত ইয়াত এতিয়া তলত চাওক মাজত প্লাছ চিনৰ নিচিনা এডাল আছে, আপোনালোকে তাত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত এতিয়া আহি গৈছে আপলোড এ ভিডিঅ' ক্ৰিয়েট শ্বৰ্ট গ' লাইভ। আপোনালোকে ক্ৰিয়েট শ্বৰ্টত ক্লিক কৰিলে ইয়াত আপোনালোকে শ্বৰ্ট ভিডিঅ' বনাব পাৰে। আপোনালোকে এতিয়া কি কৰিব, আপলোড এ ভিডিঅ'ত ক্লিক কৰিব। আপলোড এ ভিডিঅ'ত ক্লিক কৰাৰ পিছত আপোনাৰ পেজটো এনেকৈ আহি যাব। ইয়াৰ পৰা আপুনি যিকোনো এটা ভিডিঅ' চিলেক্ট কৰি ল'ব। ইয়াত আপোনালোকে এতিয়া যিকোনো এটা মানে আপোনালোকে যিটো আপলোড কৰিব সেই ভিডিঅ'টো আপোনালোকে চিলেক্ট কৰি ল'ব। মই ধৰক এতিয়া এইটো দিলোঁ, এইটো ভিডিঅ' চিলেক্ট কৰি ল'লোঁ। তাৰপিছত আপোনালোকে কি কৰিব, নেক্সট ওপৰত চাওক ৰাইট চাইডে নেক্সট বুলি আছে, আপোনালোকে তাত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত আহিলে এতিয়া আপলোড বুলি ওপৰত দেখাই আছে। ইয়াত আছে তলত আহিছে টাইটেল, ডেছক্ৰিপশ্যন আৰু প্ৰাইভেচি বুলি আছে। ইয়াত আপোনালোকে ইয়াত টেগ লগাব নোৱাৰে, ইয়াত আপলোড কৰিলে টেগ লগাব নোৱাৰে। আপোনালোকে এতিয়া কি কৰিব, আপলোড কৰাৰ আগতে প্ৰাইভেচিত গৈ পেলাই ইয়াত আপোনালোকৰ পাব্লিক হৈ থাকিব। আপোনালোকে এইটো আনলিষ্ট কৰি ল'ব। আনলিষ্ট কৰি লৈ পেলাই আপোনালোকে ইয়াত এতিয়া টাইটেলো লিখিব নালাগে, ডেছক্ৰিপশ্যনো লিখিব নালাগে, একো কৰিব নালাগে। জাষ্ট আপলোডত ক্লিক কৰি দিব। আপলোডত ক্লিক কৰাৰ পিছত ভিডিঅ'টো যেতিয়া আপলোড হ'ব তাৰপিছত আপোনালোকে বেক হৈ আহিব। বেক হৈ আহি পেলাই আপোনালোকে কি কৰিব, ইউটিউব ষ্টুডিঅ'টো খুলিব। ইউটিউব ষ্টুডিঅ'কে ৰিচেণ্টলি এতিয়া যিটো ভিডিঅ' আপলোড দিলে সেই ভিডিঅ'টো প্ৰথমতে দেখাই থাকিব। ইয়াত এতিয়া এইটো ধৰক মাই নিউ মোবাইল এনেকৈ এই আপোনালোকে ইয়াত এতিয়া ভিডিঅ'টো দেখাই থাকিব। আপোনালোকে আপলোড কৰা ভিডিঅ'টো থাম্বনেইল চাম্বনেইল একো নেদেখায়। আপোনালোকে ভিডিঅ'টো তেনেকৈ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ওপৰত চাওক ৰাইট চাইডে আপোনালোকৰ পেঞ্চিলৰ নিচিনা এডাল আহিব। আপোনালোকে তাত ক্লিক কৰি দিব। এইটো এডিট অপশ্যন হয়, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত আহিব, এতিয়া ইয়াত আহিছে। আপোনালোকে ইয়াত কি কৰিব, থাম্বনেইলখন লগাই ল'ব। থাম্বনেইলখন এফালে লেফ্ট চাইডে চাওক পেঞ্চিলৰ নিচিনা এডাল আছে, তাত ক্লিক কৰি পেলাই আপোনালোকে থাম্বনেইল লগাই ল'ব। থাম্বনেইল যদি আপোনালোকে লগাব নাজানে, ডেছক্ৰিপশ্যনত মোৰ এটা ভিডিঅ' আছে, চাব পাৰিব। তাৰ মই ভিডিঅ'টোৰ লিংক দি দিম, আপোনালোকে তাৰপৰা ভিডিঅ'টো চাই ল'ব। চাই ল'লে আপোনালোকে থাম্বনেইল লগাব গম পাই যাব। তাৰপিছত আপোনালোকে কি কৰিব, থাম্বনেইলখন লগোৱাৰ পিছত আপোনালোকে টাইটেল লিখিব। ভিডিঅ'টো আপোনালোকৰ কিহৰ ওপৰত আছে টাইটেলটো লিখিব। লিখাৰ পিছত আপোনালোকে ডেছক্ৰিপশ্যন, এইটো ছেকেণ্ড অপশ্যনটো হৈছে ডেছক্ৰিপশ্যন। ইয়াত আপোনালোকে ডেছক্ৰিপশ্যনখন লিখি ল'ব। ডেছক্ৰিপশ্যনখন আপোনাৰ ভিডিঅ'টো কিহৰ ওপৰত আছে আপোনালোকে গোটেইখিনি লিখি দিব পাৰে। 5000 ৱৰ্ডৰ ভিতৰত আপোনালোকে লিখি দিব পাৰে। তাৰপিছত আপোনালোকে কি কৰিব, এড প্লেলিষ্ট, যদি আপোনালোকৰ প্লেলিষ্ট বনোৱা আছে প্লেলিষ্ট এড কৰিব পাৰে। নেক্সট একেবাৰে তলৰটো হৈছে আপোনালোকে টেগ। আপোনালোকে ইয়াত টেগ লিখোঁতে আপোনালোকে টেগটো লিখি যাব। লিখি পেলাই আপোনালোকে ধৰক ভিডিঅ'টো আপুনি এতিয়া দিছে ধৰক কেনেকৈ এটা ভিডিঅ' আপলোড কৰিব পাৰি ইউটিউবত, সেইটো এনেকৈ লিখি পেলাই কমা এডাল দিব। কমা দিয়াৰ লগে লগে আপোনাৰ এনেকৈ আহি যাব। তেনেকৈ আপোনালোকে 4-5টা 6-7টা টেগ এনেকৈ লিখি ল'ব। লিখি লোৱাৰ পিছত আপোনালোকে কি কৰিব, ইয়াত আপোনালোকৰ এইটো ভিডিঅ'টো ইয়াত আছে ন' ইটছ নট মেড ফৰ কিডছ। এইটো আপোনালোকৰ যদি কিডছৰ কাৰণে হয় কিডছটো দিব, আৰু যদি নহয় তেন্তে আপোনালোকে ন' ইটছ নট মেড ফৰ কিডছ সেইটোত দিলেই হ'ল। তাৰপিছত আপোনালোকে কি কৰিব, আৰু ডেছক্ৰিপশ্যনত আপোনালোকে এটা কথা মন কৰিব, আপোনালোকে যিটো টাইটেল দিয়ে সেই টাইটেলটো ডেছক্ৰিপশ্যনত দি দিব। তাৰপিছত আপোনালোকে বেলেগ একো কৰিব নালাগে। ইয়াত আপোনালোকৰ আনলিষ্ট দেখাই থাকিব। আপোনালোকে ইয়াত পাব্লিক কৰিব। পাব্লিক কৰি পেলাই আপোনালোকে ওপৰত ইয়াত ছেভ বুলি আপোনালোকৰ এইটো মই ইয়াত এতিয়া এডিট কৰা নাই কাৰণে এনেকৈ ক'লা হৈ আছে। আপোনালোকৰ এডিট কৰি দিয়াৰ লগে লগে ইয়াত নীলা হৈ থাকিব। আপোনালোকে তাৰপিছত ছেভটোত ক্লিক কৰি দিব। ছেভটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ভিডিঅ'টো আপলোড হৈ পাব্লিক হৈ যাব। এনেকৈ আপোনালোকে ভিডিঅ' এটা সহজ উপায়েৰে সঠিকভাৱে আপলোড কৰিব পাৰে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইউটিউব ৰিলেটেড ভিডিঅ' এইটো চেনেলত পাই থাকিব। তো আজিলৈ ইমানেই। থেংক ইউ। জয় অসম।